तो चलिए शुरू करते हैं। তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে এটা ভাল খবৰ আহি গ'ল যে যিসকল ল'ৰা ছোৱালীয়ে APSCত অনলাইন কৰিছিলে, APSC 4th গ্ৰেডত অনলাইন কৰিছিলে, ফাইনেলি APSC 4th গ্ৰেডৰ এডমিট কাৰ্ড আহি গ'ল। গতিকে সকলোৱে গৈ লিংকত ক্লিক কৰি এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিবা। হ'ল APSC এডমিট কাৰ্ড 2025 গ্ৰেড 4 পোষ্ট আমাৰ বেছ স্ক্ৰিনিং টেষ্ট। ইয়াত লিখা আছে যে APSC এডমিট কাৰ্ড 2025 গ্ৰেড 4 পোষ্টত অনলাইন কৰা সকলৰ এডমিট কাৰ্ড আহি গ'ল APSC, সেইটো কথা কোৱা হৈছে। আৰু ৰিড মোড ক্লিক কৰিলে লিংককেইটা পাই যাবা। ইয়াত লিখা আছে যে APSC এডমিট কাৰ্ড 2025 গ্ৰেড 4 পোষ্ট OMR বেষ্ট স্ক্ৰিনিং টেষ্ট। Assam Public Service Commission has released the official notification of the OMR based screening test for the recruitment of 20 grade 4 posts under the establishment of Assam Public Service Commission. Accordingly, APSC will release the APSC grade 4 admit card shortly from 23 December 2025. Candidates can download their call letter admit card from APSC website. ইয়াত কোৱা হৈছে যে APSC ৱেবছাইটত গৈ গেট ফৰ পোষ্টকেইটাৰ এডমিট কাৰ্ডখন উলিয়াই ল'ব পাৰিবা। OMR বেষ্ট স্ক্ৰিনিং টেষ্টৰ বাবে এডমিট কাৰ্ড ফাইনেলি আহি গ'ল 20টা গেট ফৰ পোষ্টৰ বাবে। ইয়াত আছে নেম অফ পোষ্ট গেট ফৰ, নং অফ পোষ্ট 20 পোষ্ট, মানে 20টা গেট ফৰ পোষ্ট আছে, সেইটোৰ বিষয়ে কোৱা হৈছে। ডেট অফ টেষ্ট 4 জানুৱাৰী 2026, মানে টেষ্টটো লোৱা হ'ব কৈছে 4 জানুৱাৰী 2026। টাইম অফ টেষ্ট, মানে টেষ্টৰ টাইমটো, মানে পৰীক্ষা লোৱা সময়টো দিয়া হৈছে 11টা বজাৰ পৰা 1টা বজালৈকে। ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে টাইমটো দিয়া হৈছে। আৰু ছাবজেক্টটো দিয়া হৈছে জেনেৰেল ষ্টাডিজ। গতিকে আপোনালোকে যদি এডমিট কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে তললৈ স্ক্ৰল কৰি গ'লে হ'ল। আৰু স্ক্ৰল কৰি গ'লে আমি দেখিবলৈ পাওঁ যে ডাউনলোড এডমিট কাৰ্ড 23/12/2025, অৰ্থাৎ 23 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডবোৰ, মানে ডিচেম্বৰ 23 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, সেইটো বিষয়ে কোৱা হৈছে। লিষ্ট অফ কেণ্ডিডেটছ 12/12/2025, আৰু কেণ্ডিডেটৰ লিষ্টখন মৰা হৈছে 12 তাৰিখে, ডিচেম্বৰ 12 তাৰিখে। গেট ফৰ পোষ্ট চিলেবাছ, গতিকে গেট ফৰ পোষ্ট চিলেবাছখন চাবৰ কাৰণে ক্লিক কৰি দিলে হ'ল। আৰু গেট ফৰ পোষ্ট এক্সাম ন'টিছখন চাবৰ কাৰণে লিংকটোত ক্লিক কৰি দিলে হ'ল। আৰু এডভাৰটাইজমেণ্ট ডিটেইলখিনি জানিবৰ বাবে লিংকটোত ক্লিক কৰি দিলে হ'ল। আৰু অফিচিয়েল ৱেবছাইটৰ বিষয়ে যদি জানিব বিচাৰে তেনেহ'লে লিংকটোত ক্লিক কৰি দিলে হ'ল। গতিকে এইটো আছিল আজিৰ কাৰণে এডমিট কাৰ্ডৰ। আৰু APSC এডমিট কাৰ্ডখন ডাউনলোড কৰিবৰ বাবে ডাউনলোড এডমিট কাৰ্ড ক্লিক কৰি দিলে হ'ব। আৰু এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ দিব 23 ডিচেম্বৰত, অৰ্থাৎ আৰু ডিচেম্বৰ 23 তাৰিখে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ দিব। এতিয়াও সময় আছে। গতিকে আপোনালোকে যাতে ভালদৰে প্ৰস্তুতি চলে, এটা ভাল নম্বৰ লাভ কৰি ভাল ফলাফল লাভ কৰিব পাৰে আৰু এটা প্ৰিয় পোষ্ট লাভ কৰিব পাৰে, তাৰ কামনা কৰিলোঁ। আৰু আপোনালোকে যদি মোৰ এনেধৰণৰ ভিডিঅ'বোৰ চাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিলে হ'ল। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থ'লে হ'ল। আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকে। গতিকে আশা থাকিল সকলোলৈ শুভেচ্ছা থাকিল, আৰু সকলোৱে ভালদৰে দি এটা প্ৰিয় পোষ্ট লাভ কৰিব বুলি আশা থাকিল। ধন্যবাদ।